ৰন্তুমণি সাধনীৰ স্বৰচিত কবিতা ৰদালি। সংগীত ব্যৱস্থাপনা ৰন্তুমণি সাধনী। ৰদালি। কেনে আছা তুমি? আছেনে সেই আগৰ দৰে খোলা মনৰ হাঁহিটো? আছেনে সেই আগৰ দৰে এতিয়াও সৰু সৰু খং অভিমানবোৰ? সুধি চাবৰ মন যায় কেতিয়াবা। কিন্তু এতিয়া আৰু মোৰ সোধাৰ অধিকাৰ নাই। তুমি এতিয়া নতুন এখন ভাল পোৱা পৃথিৱীত বিলীন হৈ গ'লা। প্ৰেম নামৰ শব্দটিক ত্যাগৰ অৰ্থৰে মিলাই তুমি বাৰু এতিয়াও সুখী আছানে? মই তোমাৰ সেই মৰম ভাল পোৱাবোৰতেই যেন আবদ্ধ হৈ পৰিলো। তুমি এতিয়া মোৰ নহয় বুলি জানিও তোমাক দেখা পালে কিয় জানো মোৰ মুখত হাঁহি বিৰিঙি পৰে। পূৰণ নহল আশাবোৰ, দিব নোৱাৰিলো হিয়াৰ বাতৰি। কিন্তু তোমাক দেখা পালে আকৌ মনলৈ আহে সেই আগৰ ভাল পোৱা অনুভৱবোৰ। নাজানো, হয়তো এয়াই প্ৰকৃত ভাল পোৱা। সঁচাকৈ প্ৰথম প্ৰেমৰ অনুভৱ সুকীয়া। ফুলিছিলা মোৰ মন ফুলনি এপাহ বগা গোলাপ ফুল। মন ফুলনিত ফুলা দেখি দিছিলো মৰমত এটি নাম ৰদালি। কাঢ়ি নিলা মোৰ ভাল পোৱা পৰা এটুকুৰা আশা আৰু হেঁপাহ। তুমি এৰি থৈ যোৱা মিঠা মিঠা কথাবোৰ সদায় সজীৱ হৈ থাকিব। হয়তো তুমি এদিন কবা অত্যাধিক ভাল পাইছিল মোক, কিন্তু মইহে তেওঁ ভাল পোৱাবোৰত গুৰুত্ব দিব নোৱাৰিলো। আমাৰো প্ৰেম নামৰ কিতাপখন হাঁহিৰে আৰম্ভ হৈছিল আৰু চকুলোৰে সমাপ্ত হ'ল। হয়তো মই নাজানো নিষ্ঠুৰ তুমি আছিলানে মোৰ সময় আছিল, কিন্তু তুমি শিকাই থৈ গলা বিশ্বাস, অপেক্ষা, ভৰসা মানে কি। তোমাক নাপাওঁ বুলি জানিও পোৱাৰ আশাৰে বাট চাই ৰোৱা মজাই বেলেগ জানানে, মজাই বেলেগ। ধন্যবাদ।